আজিৰ ভিডিঅ'টিত মই আপোনালোকক UDID কাৰ্ডৰ বিষয়ে কিছু কথা শ্বেয়াৰ কৰিম। UDID মানে হৈছে ইউনিক ডিজেবিলিটি আইডেণ্টিটি ডকুমেণ্ট, যিখন কাৰ্ড যিসকল মানুহৰ ডিজেবিলিটি থাকে তেওঁলোকৰ আইডেণ্টিফিকেশ্যন কাৰ্ড হিচাপে ব্যৱহাৰ কৰা হয়, যিখন দেখিবলৈ পান কাৰ্ডৰ দৰে, য'ত মানুহজনৰ নাম, তেওঁৰ ডিজেবিলিটি পাৰ্চেণ্টেজ কিমান, কি ডিজেবিলিটি আছে, তেওঁৰ জন্মৰ তাৰিখ, কেতিয়া কাৰ্ডখন ইছ্যু কৰা হৈছিলে বা ভেলিডিটি কেতিয়ালৈকে থাকিব, এই সকলোখিনি কথা মেনশ্যন কৰা থাকে। এতিয়া আহিছোঁ যে এই কাৰ্ডখন কোনে কোনে এপ্লাই কৰিব পাৰে। প্ৰথমটো হৈছে তেওঁৰ ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয় হৈছে RPWD এক্ট, অৰ্থাৎ ৰাইটছ অফ পাৰ্চনছ উইথ ডিজেবিলিটিছ এক্ট 2016, য'ত 21টা ডিজেবিলিটিৰ কথা মেনশ্যন কৰা হৈছে আৰু সেই ডিজেবিলিটি থকা সকলেহে এই কাৰ্ডখন এপ্লাই কৰিব পাৰিব। এই UDID কাৰ্ডখন হৈছে দুই প্ৰকাৰৰ। এখন হৈছে পাৰ্মানেণ্টখন যিসকল 18 বছৰৰ ওপৰ তেওঁলোকে এপ্লাই কৰিব পাৰে, তেওঁলোকৰ বাবে হয়, আৰু যিখন টেম্পৰাৰী হয়, টেম্পৰাৰীখন 18 বছৰ তলৰ সকলৰ বাবে হয়। পাৰ্মানেণ্ট আৰু টেম্পৰাৰী সেইখন কাৰ্ডখনত মেনশ্যন কৰা থাকে, আৰু টেম্পৰাৰীখন আচলতে এইকাৰণে 18 বছৰ তলৰ সকলক দিয়া হয়, কাৰণ বহু সময়ত থেৰাপিৰ জৰিয়তে বা বিভিন্ন ইণ্টাৰভেনশ্যনৰ জৰিয়তে বহুতৰ যিটো ডিজেবিলিটি পাৰ্চেণ্টেজ থাকে, সেই পাৰ্চেণ্টেজটো কমি আহে, সেইটো কাৰণে সেইখন 18 বছৰ তলৰ সকলক দিয়া হয়। আৰু এই টেম্পৰাৰী যিখন UDID কাৰ্ড, সেইখন 3 পৰা 5 বছৰৰ মূৰে মূৰে ৰিনিউ কৰি থকাটো দৰকাৰ। এতিয়া আহিছোঁ আপোনালোকে UDID কাৰ্ডখন কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে স্ক্ৰীণত দেখা পোৱা www.swavalambancard.gov.in এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব। আৰু ছাবমিশ্যনৰ সময়ত আপোনালোকে এটা কথা মনত ৰাখিব যে যিটো আপোনালোকৰ ফোন নম্বৰ আৰু ইমেইল আইডিটো শুদ্ধকৈ আৰু এক্টিভ থকা ফোন নম্বৰ দিয়াটো ভাল হয়, কাৰণ এনৰলমেণ্ট নাম্বাৰটো আপোনালোকে ফোন যোগেদিয়েই পাব। আৰু UDIDখন এপ্লাই কৰাৰ আগতে ডিষ্ট্ৰিক্ট গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা এছেছমেণ্ট কৰাই লোৱাটো, অৰ্থাৎ ডিজেবিলিটি এছেছমেণ্ট কৰাই লোৱাটো খুব প্ৰয়োজনীয়। এতিয়া আহিছোঁ ডকুমেণ্ট কি লাগিব। ডকুমেণ্ট হৈছে অৰিজিনেল আধাৰ কাৰ্ড, 2 নম্বৰ হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, 3 নম্বৰ হৈছে ছিগনেচাৰ। আৰু যিসকলে ছিগনেচাৰ কৰিব নোৱাৰে তেওঁলোকৰ ৰাইট লেফ্ট দুইটা থাম্ব ইম্প্ৰেশ্যনটোৰ প্ৰয়োজন হ'ব। আৰু এইখিনি আছিল চমুকৈ UDIDৰ বিষয়ে। যিসকলে পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ হয়তো প্ৰয়োজন নহ'ব পাৰে, কিন্তু এনে বহু লোক আছে যাৰ এই কাৰ্ডখনৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন, তো আপোনালোকে শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।